কবিতাৰ শিৰোনামা উৰণি। কবি ৰাণাদেৱ কৌশিক। তোমাৰ পদূলিত ঢোলৰ গুমগুমনি, আজি তোমাৰ শুভ বিবাহ। সমাজৰ পৰম্পৰা ৰক্ষা কৰি আয়তী গৈছে পানী তুলিবলৈ বুলি। সপোনৰ হেঁপাহৰ ৰাণী আছিলা তুমি, মই যে প্ৰায়ে কওঁ ৰাণাৰ ৰাণী। আজিও মনত পৰে জানো, আজি তোমাৰ শিৰত জিলিকি আছে পূৰ্ণিমাৰ জোনবাই। আগমন নহওক যাতে কৰুণ অমাৱস্যাৰ নিশা, এয়াই মোৰ তোমাৰ বিবাহৰ শুভ কামনা। ৰভাৰ তলিত মোক দেখা পাই উৰণিখন তললৈ টানি পেলাইছা, ভাবিছা চাগে বেকাৰ প্ৰেমিকৰ মুখ দেখা পালে তোমাৰ নৱজীৱনৰ খোজবোৰ বেকা বেকি হৈ যাব। আচলতে বেকা আমাৰ মনবোৰ, পবিত্ৰ মনেৰে আখৰা কৰি সংলাপ পাহৰি যোৱা নাটকৰ মূল নায়িকা তুমি। বিষাদৰ গান গাবলৈ মন নাই আজি। বহাগৰ ২৫ তাৰিখ আজি। পৃথিৱী শ্ৰেষ্ঠ দেৱতা অগ্নিক সাক্ষী কৰি জোনাকৰ সৈতে তোমাৰ শুভ বিবাহ আজি। মৰমৰ বৰষা বৃষ্টি হৈ উভতি নাহিবা সাতোটি জন্মলৈ, তিতিবলৈ মন নাই আৰু তোমাৰ সৈতে। সেই অতীতৰ দৰে সন্ধিয়া ৰাতিবোৰত ধন্যবাদ।